গাইজ আপোনাৰ যাব লাগিব এতিয়া বায়া পৰিৱেশ আপোনালোকক ভাল বস্তু এটা দেখাম ৰ'ব এয়া হাচনাহানা মই হাচনাহানা তুলসী বৰ পুৰণি পুৰণিটো আমাৰ ঘৰতে আছে পৰিৱেশটো দেখাইছে আৰু এতিয়া বিশেষকৈ মুখ হাত ধুই গা ধুই নামঘৰলৈ আমি যামেই আৰু সোনকালে আৰু আপোনালোকক আপুনি নামঘৰত গোটেই পৰিৱেশখিনি দেখাই থাকিম আপোনালোকে চাই থাকিব তেজমৈ দাঁত খালে তেজমৈ মাৰিলে ভাল বুলি কয় সেইকাৰণে এইকাৰণে আপোনাক কলগেট ব্ৰাছ এৰি দিছোঁ আৰু একদম এডাল মাৰিলে পৰিব এতিয়া অলপ অলপ আৰু দাঁতখিনি ভাল লাগে লুকটো কমি যায় পুৰা লাগিছে ৰাতিপুৱা ওলাই দিছোঁ এতিয়া 5 বাজিছে আৰু লগ খাম নামঘৰৰ নীতি নিয়মখিনি কি আজি নাজানো আজি আপোনালোকক দেখাইছিলোঁ শৰণ লোৱা দৃশ্যখিনি গোটেইখিনি তাৰপিছত আজি শৰণ লোৱাৰ পিছত যিটো নাম জাননী বুলি কোৱা হয় সেই নাম জাননীলৈ গৈ আছোঁ পুৱাই এবাৰ শহৰ বাবু আহিলে আহি ওলালে মই আকাশ হাজৰিকাই পুনৰবাৰ আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি দেওবাৰ 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু আজি আমাৰ নামঘৰত নাম জাননী আছে নাম জাননীৰ কাৰণে আমি গৰখীয়া ল'ৰা 4-5জন আহি উপস্থিত হ'লোহি এটা তামোল আৰু এখিলা পাণ তাৰ লগতে অৰিহণা থাকিব আৰু জুই ধৰাৰ আগতে আমি এই কি কয় তামোল পাণ এটা আগবঢ়াই লওঁ দিয়া পৰিৱেশৰ লগত সংগতি ৰাখি আৰু আজি নাম জাননীৰ কাৰণে তেওঁলোকৰ যিসকল শৰণীয়াল শৰণ লৈছে তেওঁলোকে আজি একোটা গছপুলি ৰোপণ কৰিছে মোৰ লগত আছে এই শৰণ পৰ্বৰ যিসকলে নতুনকৈ লৈছে তেওঁলোকৰ যিজন জ্যেষ্ঠ আগত থাকে বৰ ককাই বুলি কয় আৰু মই তেখেতৰ পৰাই কিছু কথা জানিব বিচাৰিম আজি বিশ্ব পৰিৱেশ দিৱস তাৰ লগতে আজি নাম জাননীও আৰু কেনেদৰে প্ৰস্তুত হৈছে আৰু বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে তেওঁ কি ক'ব আচলতে ধন্যবাদ এইটো এটা আমি আগৰ দিনৰ পৰা এটা আমাৰ সপোন আছিলে যিটো আমি শৰণ পৰ্ব হোৱাৰ পিছত আমি যিদিনা আমাৰ জাননী হ'ব সেই জাননীৰ দিনা আমি একোটা প্ৰত্যেকে গছপুলি ৰোপণ কৰাটো আমি এটা কথাটো আমি থিৰাং কৰিছিলোঁ যিহেতু আৰু এনেও আমি আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস গতিকে আমি তাৰ লগত সংগতি ৰাখি আমি একোটা প্ৰতি নশৰণীয়ালে
গছপুলি ৰোপণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। তেখেতলৈ ধন্যবাদ থাকিল আৰু তেখেতৰ যিখিনি মহৎ কাম সেইখিনি সকলোখিনি আগবাঢ়ি যাওক। আৰু আজিৰ দিনটো বিশেষত্ব বিশ্ব পৰিৱেশ দিৱস 5 জুন, আৰু এই 5 জুনত তেওঁলোকৰ যি উদ্যোগ লৈছে তেওঁলোকে খুব ভাল কাম এটা হাতত লৈছে যে গছপুলি ৰোপণ কৰা কাৰ্যসূচী, আৰু এই কাৰ্যসূচীত আমি সকলোৱে সহযোগ কৰাটো উচিত। আৰু তেওঁলোকেও আগবাঢ়ি যাওক এনেদৰে, যিসকল আকৌ নতুন আহিব তেওঁলোকে শৰণ ল'ব, তেওঁলোকেও যদি এনেদৰে গছপুলি ৰোপণ কৰে, চাৰিওকাষে যদি গছপুলি ৰোপণ কৰে, তেনেহ'লে নিশ্চয় আমাৰ নামঘৰ জনাৰ পৰিৱেশটো শুৱনি হোৱাৰ লগতেও ধৰিত্ৰীখন সেউজীয়া হৈ উঠিব। পৰিৱেশ দিৱসো পালন কৰা হৈছে আৰু দিনটো কেনেকুৱা লাগিছে আপোনালোকৰ মহত্ব কেনেকুৱা? পৰিৱেশ দিৱসৰ দিনাখনে আমি আমাৰ শৰণ লোৱা পৰ্বটো চিহ্ন হিচাপে আমি এজুপি গছপুলি ৰুই পিনে পৰিৱেশটো সেউজীয়া কৰি ৰাখিব বিচাৰিছোঁ। কিন্তু কিয়নো আজিকালিতো গছ গছনি প্ৰায় নাইকিয়া হৈ আছে, এইখিনি আমি ৰুই আমাৰ শৰণীয়ালখিনি হিচাপে আমি চিন হৈ থাকিব বিচাৰিছোঁ। তেওঁ জনাইছে যে তেওঁলোকে কি কয় চিন হিচাপে, তেওঁলোকৰ শৰণীয়াল হিচাপে তেওঁলোকে চিন ৰাখি যাব বিচাৰিছে। আৰু আজি পবিত্ৰ দিন কৈছোঁ আপোনালোকক পুনৰবাৰ জনাইছোঁ, তেওঁলোকৰ পবিত্ৰ দিন, তেওঁলোকৰ কাৰণে এটা মহৎ দিন আজি মনত থাকি যাব। আচলতে আনবিলাক আমি সময় বা কি কয় তাৰিখ পাহৰি গ'লেও আজি কিন্তু পাহৰি যোৱা নহয় জানো? আজি বিশ্ব পৰিৱেশ দিৱস সকলোৱে মানিছে, বিশ্বৰ প্ৰতিজন মানুহে আজি একোটা গছপুলি যদি ৰোপণ কৰে, তেওঁলোকে যদি ৰোপণ কৰে, নিশ্চয় পৃথিৱীখন ধুনীয়া হৈ উঠিব। দৰখীয়াৰ যি বিহুৱা ৰাইজ আছে, যুৱক যুৱতী সকলোকে নিমন্ত্ৰণ কৰিছে আজি ভোজ ৰন্ধাৰ কাৰণে। আৰু দেখিছে ইয়াত জুই ৰাতিপুৱা দেখাইছিলোঁ আপোনালোকক জুই লগোৱা, তাৰপিছত কোনোবা কৈছে এই চাউল আপোনাৰ হৈ আছে, চাউল 1.5 কুইণ্টেল আজি মাছ হ'ব। আৰু দেখিছে আজি শতাধিকাৰ আহি আমাৰ মাজত উপস্থিত হৈছে। আৰু তেখেতক আজি ন-শৰণীয়ালৰ যিজন জ্যেষ্ঠ তেওঁ বৰককাই বাইদেউ, তেখেতে এগছি চাকি জ্বলাই তেখেতক আৰু ভিতৰলৈ সোমোৱাৰ যি নামঘৰ জনালে, তেখেতৰ ভিতৰলৈ সোমোৱাৰ যি ৰীতি নীতি, সেই নিয়মখিনি কৰিছে। আৰু দেখাইছোঁ বৰুৱা লাঙাৰ মটক জনগোষ্ঠীৰ যি পৰম্পৰা নাম জাননী, আৰু নাম জাননীৰ আজি শতাধিকাৰ উপস্থিত হৈছে। আৰু তেখেতক আদৰিবলৈ এই নীতি নিয়মখিনি দেখুওৱা হৈছে। আৰু ভকতৰ পৰা আশীৰ্বাদ কৰি এনেদৰে বিচাৰে, এখন চেলেং কাপোৰ দি তামোল পাণৰ শৰাই বহাই
জাননীৰ শেষৰ ভোজৰ পাছত এতিয়া আপোনাৰ শেষ পৰ্যায় পাইছে। আচলতে ল'ৰাই ন-শৰণ ল'লে। শৰণ লোৱাৰ দিনটো গুচি গ'ল আৰু সেই দিনৰ পিছত আজি এটা সপ্তাহ সম্পূৰ্ণ শেষ হোৱাৰ পিছত তেওঁলোকে আজি নাম জাননী এটা উৎসৱ। এই নাম জাননীতে আজি মানে তেওঁলোকৰ নামদান গুৰু প্ৰদত্ত যি মানে বচন শ্ৰীকৃষ্ণৰ যি বচন, সেই গুৰু প্ৰদত্ত বচনটো তেওঁ মুক্ত হোৱা নাছিল। আজি যিহেতু নামদান হোৱা আমাৰ গুৰু গোসাঁই সকলোৱে একত্ৰিত হৈ পেলাই সকলোৱে তেওঁ আজি পুনৰ নামদানটো মুকলি কৰিবৰ কাৰণে নামদান পাবৰ কাৰণে তেওঁলোকে এটা অষ্টাংগ মানে হ'ল, তেওঁলোকে এটা সেৱা কৰিলে। সেৱা কৰাৰ পিছত যেতিয়া নামদান হ'ল, নামদানৰ পিছত মূল সেৱা হ'ল। আৰু মূল সেৱাৰ পিছত মূল সেৱা হ'ল আৰু মূল সেৱাৰ লগতে মানে এটা বিদায় সেৱা এটা হ'ব। সকলোৱে যাতে মূৰটো যায় তেওঁলোকে আজি দিনটো শেষ আৰু অহা কাইলৈৰ পৰা তেওঁলোকক মুক্ত আৰু তেওঁলোকৰ বহু প্ৰদত্ত বসন্তী উচ্চ নিচ্চ আৰু জ্যেষ্ঠ কনিষ্ঠ সকলোৰে লগত মানে এই গুৰু প্ৰদত্ত বসন্তী চলাই সকলোৰে মাজত যিসকলে শৰণ লৈছিলে, যিসকল জ্যেষ্ঠ আছে ভকতৰ, জ্যেষ্ঠ আছে গাঁওবুঢ়া আছে আৰু শতাধিকাৰ আহিছিলে। মই তাৰপিছত আপোনালোকে জানেই যে নামঘৰজনাত আমি ভাগৱত ৰাখোঁ। ভাগৱত অনাৰ আগে পিছে মোৰ যদি কিবা ভুল হৈছিলে, এই ভুলখিনি চাহে বাহে সকলোবিলাক এইবিলাক যদি ভুল হৈছিলে, মই সেইকাৰণে আজি এটা শেষ হৈছে ময়ো এটা নামপান আগবঢ়াই গুৰুৰ পৰা এটা মনৰ শুদ্ধিৰ কাৰণে আচলতে মোৰ মনত ফুলনি থাকিব পাৰে বা মোৰ পৰা ভাগৱতজনাৰ নেদেখা নজনাকৈ যদি মোৰ ভুল হৈছিলে বা কিবা হৈছিলে সেইখিনি মোক ক্ষমা কৰি দিবলৈ মই সেৱা ল'লোঁ। যদি সঁচাকৈয়ে ভিডিঅ' চাই ভাল পায় তেনেহ'লে আকৌ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি